নমস্কাৰ বন্ধুসকল, চৰকাৰী ঘৰক লৈ ভাল খবৰ আহিছে। যিসকলে বৰ্তমানলৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ। 31 মাৰ্চলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যদিহে আপোনালোকৰ ঘৰত জীৱিকা সখী বাইদেউসকলে গৈ বৰ্তমানলৈকে যদি নাই জিঅ' টেকিং কৰা নাই তেন্তে আপোনালোকে নিজৰ মোবাইলতে 27 মাৰ্চৰ পৰা নিজে জিঅ' টেকিং কৰি ল'ব পাৰিব। যিহেতু চৰকাৰৰ ফালৰ পৰা 27 তাৰিখে নতুন পৰ্টেল মুকলি কৰাৰ কথা কৈছে। আপোনালোকে নিজৰ মোবাইলৰ সহায়ত কেনেকৈ জিঅ' টেকিং কৰিব, কি ডকুমেণ্টছ লাগিব, সকলো প্ৰচেছ 27 তাৰিখে পৰ্টেল মুকলি কৰাৰ লগে লগে মই আপোনালোকক জনাই দিম। তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আমাৰ যেহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমাৰ এটা জৰীপ চলি আছে আৰু এই জৰীপসমূহ যেহেতু জীৱিকা সখীসকলে কৰি আছে, যেহেতু বহু ঠাইত আমাৰ বিধায়কসকলে জনাইছে যে এই জৰীপ কাৰ্য 27 তাৰিখৰ ভিতৰত সমাপ্ত নহ'বগৈ পাৰে আৰু যদি নহয় তেতিয়াহ'লে নামবোৰ বহুত ৰৈ যাব। আৰু পূৰ্বতে যেনেকুৱাকৈ বহুত নাম ৰৈ গৈছিলে 2011 চনতে হওক বা 2018 চনতে হওক, এইবাৰ যাতে নামবোৰ ৰৈ নাযায় সেইকাৰণে আমি আগন্তুক 31 তাৰিখলৈ আমি জৰীপৰ সময়সীমা বৃদ্ধি কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সমান্তৰালভাৱে আমি সেল্ফ সাৰ্ভে অন্বেষা নামৰ এটা পৰ্টেল আমি মুকলি কৰিম আমি 27 তাৰিখে। আৰু সেই অন্বেষাৰ জৰিয়তেও আগন্তুক দিনত আমি তেওঁলোকে নিজাববীয়াকৈ সেল্ফ সাৰ্ভে কৰিব পাৰে। মই সেইকাৰণে বিধায়কসকলক, জনপ্ৰতিনিধিসকলক, সমাজৰ শুভাকাংক্ষীসকলক সকলোকে আহ্বান জনাইছোঁ যে নিজৰ গাঁৱত থকা যিসমূহ দুখীয়া ব্যক্তি, সেই দুখীয়া ব্যক্তিসকল যিহেতু তেওঁলোকৰ নিজে সেল্ফ সাৰ্ভে কৰিব নোৱাৰিব, হয়তো তেওঁলোকৰ এণ্ড্ৰইড মোবাইল নাথাকিব বা জীৱিকা সখী নাযাব পাৰে, তেনেকুৱা ঘটনা যাতে নহয় এইবাৰ, তাৰ কাৰণে সমাজৰ সমূহ ব্যক্তিক দল সংগঠন নিৰ্বিশেষে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মই আহ্বান জনাইছোঁ যে এই জৰীপ কাৰ্যত যাতে তেওঁলোকে সহায় কৰি জীৱিকা সখীৰ জৰিয়তে হওক বা সেল্ফ সাৰ্ভেৰ জৰিয়তে হওক নিজে যাতে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই নিজৰ নামটো যাতে আগন্তুকত অন্তৰ্ভুক্ত কৰে। তাৰ কাৰণে জৰীপটো আমি 31 তাৰিখে শেষ হ'ব। আমাৰ জৰীপটো শেষ হোৱাৰ কথা আছিলে আমাৰ 27 তাৰিখ। গতিকে আমি আৰু 3 দিন অতিৰিক্ত দিম যাতে জৰীপ সম্পূৰ্ণ কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে আমি পৰ্টেল এটা মুকলি কৰিম। সেই পৰ্টেলৰ জৰিয়তেও আমি ৰাইজে যাতে জীৱিকা সখী কিবা কাৰণত যদি ঘৰত নাযায়, সমাজৰ যাতে বিভিন্ন স্তৰৰ শুভাকাংক্ষী